নমস্কাৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ফ্ৰেণ্ডছে, আজি আপোনালোকক বিশেষ কেইটামান কথা জনাবৰ বাবেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যিহেতু কিছুমান কাৰণত আজি মোৰ নিজকে বহুত দুখী লাগিছে, যাৰ বাবে আজি নিজে মই অন্তৰত বহুত দুখ পাইছোঁ। এতিয়া আহক মূল কথালৈ যাওঁ। ফ্ৰেণ্ডছ, সঁচা কথা ক'বলৈ গ'লে মই ভিডিঅ' কৰি খুব ভাল পাওঁ। মোৰ নিজক লৈ কৰা ভিডিঅ'তকৈ আনৰ ভিডিঅ' কৰিবলৈ পালেহে মই বেছি সুখ পাওঁ। আনৰ বিষয়ে আপোনালোকক জনাবলৈ পালে মনটো কিবা বহুত ভাল লাগি যায়। কোনোবাজন প্ৰতিভাৱান দেখিলেই আপোনালোকৰ ওচৰলৈ আগবঢ়াই আনো আৰু সেইদৰে আপোনালোকৰ পৰা শ্ৰদ্ধা, ভক্তি, মৰম আৰু সঁহাৰিও পাইছোঁ। এতিয়া মই পিন্ধি থকা এই কামিজকেইটাও ইউটিউবৰ বাবে আপোনালোকে দিয়া উপহাৰ। কিন্তু মূল কথাটো হ'ল ফ্ৰেণ্ডছ এইয়ে যে মই কিছু ক্ষেত্ৰত দুৰ্ভাগ্যজনক কাৰণত মোৰ ইউটিউবৰ চেনেলৰ কাৰ্যসূচী মই বাতিল কৰিব লগা হয়। মোৰ দুখ লাগিছে। আপোনালোকে মোক নিমন্ত্ৰণ কৰা স্বত্তেও মই আপোনালোকৰ নিমন্ত্ৰণ ৰাখিব নোৱাৰোঁ। যিহেতু মই কোনো চৰকাৰী চাকৰিয়াল নহয় আৰু এতিয়ালৈকে ইউটিউবৰ পৰাও মই কোনো পে'মেণ্ট পোৱা নাই। এটা সৰু কাম কৰি মই পৰিয়াল চলাব লগা হয় আৰু ইয়াৰ মাজতে যেতিয়াই যেনেকৈ পাৰোঁ ইউটিউবৰ কাম কৰি যাওঁ। সেয়ে কেতিয়াবা মই আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিম বুলি ভাবিও ৰক্ষা কৰিব নোৱাৰা হৈ পৰোঁ সময়ৰ অভাৱতে। তাৰ বাবে মই দুখিত ফ্ৰেণ্ডছ, মই ক্ষমা প্ৰাৰ্থী। ফ্ৰেণ্ডছে, আপোনালোকক তথাপি মই সাহস দিছোঁ যে আপোনালোকৰ প্ৰতিভা বিকাশত ঈশ্বৰে কৰিলে মই যেতিয়াই যেনেকৈ পাৰোঁ আপোনালোকক সহায় কৰি যাম। সময় সুবিধা পালে মোক নিমন্ত্ৰণ নকৰিলেও মই আপোনালোকৰ কাষত থিয় দিম। বিশেষ নকওঁ ফ্ৰেণ্ডছ, সকলোকে পুনৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিলৈ আহোঁ, ধন্যবাদ।